What will I say today and there is no language to tell you. নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো আজি মই বহুত দিনৰ পৰা অপেক্ষা কৰি থকা কামটো বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ইউটিউব চেনেলটো মনিটাইজ কৰিম বা এপ্লাই কৰিম মনিটাইজেশ্যনলৈ, আৰু যিটো ক্ৰাইটেৰিয়া থাকে 4000 আৱাৰ ৱাচ টাইম, এইটোৱে সকলোতকৈ ডাঙৰ হয় আৰু 1K ছাবস্ক্ৰাইব। তো মই লং ভিডিঅ' বনাওঁ, সেইবাবে মোৰ কাৰণে এইটো বহুত হাৰ্ড এটা কাম হয়, বহুত এটা হাৰ্ড হয়। চ' আজি ফাইনেলি পূৰা কমপ্লিট হৈ গ'ল পূৰা। তো সেইবাবে মই আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা জনাইছোঁ আৰু আজি মই বহুত সুখী, কাৰণ মোৰ চেনেলটো মনিটাইজেশ্যনৰ বাবে এপ্লাই কৰিব পাৰিছোঁ। এতিয়াও 1 ষ্টেপ ভেৰিফিকেশ্যন হৈছে, 1 ষ্টেপ এপ্লাই হৈ গৈছে আৰু 2 ষ্টেপ, ছেকেণ্ড ষ্টেপটো আছে। ফাৰ্ষ্ট ষ্টেপৰ যিখিনি কাম হৈ গ'ল আৰু ছেকেণ্ড ষ্টেপটো কমপ্লিট হোৱাৰ পিছত থাৰ্ড ষ্টেপটো লৈ প্ৰচেছ হ'ব আৰু এতিয়া ইন প্ৰগ্ৰেছ হৈ আছে, ছেকেণ্ড ষ্টেপটোতে আছে আৰু তাত 2-3 সপ্তাহমান লাগি যাব। এইখিনি কাম হোৱাৰ পিছত তেতিয়া মই এপ্লাইটো কৰি থৈছোঁ। তাৰপিছত বাকী ছিষ্টেমটো হৈ যাব এডচেঞ্চ একাউণ্টৰ বা বাকীখিনি। চ' আপোনালোকে বহুতখিনি মোক হেল্প কৰিলে আৰু মই বহুত ভাল লাগিছে, আজি বহুত ভাল পাইছোঁ আপোনালোকক। চ' এতিয়া যেনেকৈ ভিডিঅ' চাই গৈ আছে আগলৈও চাই যাব। তো মই এইবাবে আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছিলোঁ, সৰু ভিডিঅ' এটা। What will I say today and there is no language to tell you. তো মই আপোনালোকক ক'বলৈ কোনো মোৰ ভাষা নাই। তো আপোনালোকক মই বহুত ধন্যবাদ জনালোঁ মোৰ ফালৰ পৰা, আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো এতিয়াও মোৰ যিটো ড্ৰিম আছিল সেইটো কমপ্লিট হোৱা নাই ফুলকৈ। তো আপোনালোকে আৰু ছাপোৰ্ট দেখাওক আৰু ছাপোৰ্ট কৰি যাব, যেনেকৈ কৰি আছে এতিয়ালৈ আৰু আগলৈও কৰি যাব। তো মই বহুত ধন্যবাদ জনালোঁ আপোনালোকক, আৰু আজিৰ ভিডিঅ'টো বেছি লং নহয়। তো মই এই জনাবলৈ আহিছিলোঁ যে এই কথাটো, যে মোৰ চেনেলটো এপ্লাই হৈছে মনিটাইজেশ্যনৰ বাবে আৰু এতিয়াও বহুত দেৰি আছে, বহুত দেৰি আছে যেতিয়ালৈ পইচা আহিব, বা সেই ছিষ্টেমটোলৈ বহুত দেৰি আছে। তো আপোনালোকে বেয়া নাপাব, মই আপোনালোকক আপডেটখিনি জনাই থাকিম, যি আপডেট হয় মোৰ চেনেলত। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু নেক্সট ভিডিঅ' আহি যাব ইয়াৰ পিছতে। কি হয় মই আপোনালোকক সকলোখিনি জনাম। থেংক ইউ ফৰ ৱাটছিং।